নমস্কাৰ iMuseumৰ সমূহ দৰ্শকলৈ মই বিকাশ বৰুৱাই স্বাগতম জনাইছো প্ৰথমে ধন্যবাদ মোৰ আগৰ কন্টেন্টসমূহ চোৱাৰ বাবে বিগত 6 মাহ মই বিভিন্ন ব্যস্ততাৰ বাবে কন্টেন্ট দিব পৰা নাছিলো গতিকে এইবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছো এটা নতুন বিষয় কিছুদিন ধৰি ফেচবুক হোৱাটছআপত বিভিন্নজনে আলোচনা কৰা দেখা গৈছে নতুন শিক্ষাবৰ্ষৰ এখনমান বিনামূলীয়া পাঠ্যপুথিত এটা নতুন চিহ্ন প্ৰিন্ট হৈ আহিছে বহুতে চিনিও পাইছে চিহ্নটো কি কিন্তু ইয়াৰ কামৰ সম্পৰ্কে হয়তো অজ্ঞাত গতিকে আজি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম এই চিহ্নটো কি আৰু ইয়াৰ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো প্ৰথমে আপোনালোকে নিজৰ হাতত থকা এন্ড্ৰইড স্মাৰ্টফোনক ইন্টাৰনেটৰ লগত কানেক্ট কৰি লওক তাৰ পাছত আপোনাৰ মোবাইলত থকা গুগল প্লে ষ্ট'ৰ এপ খোলক এতিয়া প্লে ষ্ট'ৰ এপৰ সাৰ্চ বাৰত টাইপ কৰক DIKSHA Diksha এনেদৰে দেখা পাব এতিয়া এই এপটো আপোনাৰ মোবাইলত ইনষ্টল কৰি লওক এতিয়া আমি থুৰতে চিনাকি হওঁ এই Diksha কি Diksha হৈছে শিক্ষকসকলৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ য'ত তেওঁলোকে নিজৰ জ্ঞান ডিজিটেল ৰূপত সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰে বৰ্তমান 2019 বৰ্ষত অসমৰ কেইখনমান পাঠ্যপুথি QR কোড অৰ্থাৎ কুইক ৰেসপন্স কোডেৰে Dikshaৰ কন্টেন্টৰ লগত সংলগ্ন কৰা হৈছে এতিয়া চাওঁ আহক আমি কেনেদৰে এই কন্টেন্টসমূহ নিজে চাব পাৰো আৰু ছাত্ৰ-ছাত্ৰীকো দেখাব পাৰো বাৰু এতিয়া আমাৰ Diksha এপ ইনষ্টল হৈ গৈছে ইয়াক ওপেন কৰক তিনিবাৰ এলাউ কৰি দিয়ক আপনি সিলেক্ট কৰক ইংৰাজী কন্টিনিউ কৰক ইয়াত আপোনাৰ দুই ধৰণে ব্ৰাউজ কৰিব পাৰে ষ্টুডেন্ট আৰু টিচাৰ আমি এতিয়া টিচাৰ হিচাপে ব্ৰাউজ কৰিম টিচাৰ সিলেক্ট কৰক কন্টিনিউ এজ টিচাৰ কৰক ইয়াত আপোনাৰ স্ক্যান QR কোড বুলি আহিছে আৰু লগতে কেমেৰাটো অন হৈছে এয়া কেমেৰা অন হৈছে আৰু আমি স্ক্যান কৰিছো এটা কুইক ৰেসপন্স কোড ইয়াত দেখিবলৈ পাইছে আপোনালোকে বিভিন্ন ধৰণৰ কন্টেন্টসমূহ আমাৰ স্ক্ৰিনত আহিছে আমি আকৌ বেক কৰি চাম এই আইকনটোত ক্লিক কৰক স্ক্যান QR কোডছ হিয়াৰ এই আইকনটোত ক্লিক কৰিব এতিয়া আপোনাৰ কেমেৰাটো অন হ'ব কেমেৰা অন হোৱাৰ লগে লগে কেমেৰা সন্মুখত আপুনি পাঠ্যপুথিৰ এই চিহ্নটো অৰ্থাৎ কুইক ৰেসপন্স কোডটো সন্মুখলৈ আনিব আপুনি দেখিবলৈ পাব বিভিন্ন কন্টেন্টসমূহ বিভিন্ন ধৰণৰ কন্টেন্ট আছে ইয়াৰে আমি কোনোবা এটা প্লে কৰি চাম ইয়াত প্ৰথমে আপোনাৰ ডাউনলোড হ'ব আৰু পাছত প্লে হ'ব এই Diksha এপৰ একমাত্ৰ সুবিধাটো হ'ল যে আপোনাৰ বিদ্যালয়ৰ অঞ্চলত যদিহে ইন্টাৰনেট সেৱা নাই বা ইন্টাৰনেট সেৱা উপলব্ধ নহয় তেন্তে এই কন্টেন্টসমূহ আগতীয়াকৈ ডাউনলোড কৰি ৰাখি ইন্টাৰনেট নথকা অঞ্চলতো আপুনি ছাত্ৰ-ছাত্ৰীক দেখাব পাৰে এতিয়া আপোনালোকে দেখা পাইছে আমাৰ স্ক্ৰিনত এটা কন্টেন্ট প্লে হৈছে এই কন্টেন্টটোত কিছুমান কন্ট্ৰলছ আপুনি দেখা পাব এই ধৰণৰ কন্ট্ৰলছ বিলাকত আপুনি স্লাইড বিলাক আগলৈ আৰু পাছলৈ কৰিব পাৰিব বা যিকোনো ভিডিও কন্টেন্ট আপুনি
প্লে পজ কৰিব পাৰিব বা আপুনি ৰিপিট কৰিব পাৰিব শব্দটো আপুনি মিউট কৰো বুলিলে কৰিব পাৰিব বা এই কন্টেন্টৰ একেবাৰে প্ৰথমৰ স্লাইডলৈ যাবলৈ আপুনি হোম বাটনত স্পৰ্শ কৰিব পাৰিব এটা কন্টেন্টৰ অন্তত আপোনালোকে আপোনালোকৰ বিভিন্ন দিহা পৰামৰ্শ এনেদৰে দিব পাৰিব এনেদৰে আপুনি দীক্ষা এপত বিভিন্ন টপিকসমূহ সাৰ্চ কৰিব পাৰে বা বিভিন্ন পাঠ্যপুথিসমূহ আপুনি বিচাৰিব পাৰে এই দীক্ষাৰ বিষয়ে সবিশেষ জানিবৰ বাবে লগ অন কৰক www.diksha.gov.in প্ৰিয় দৰ্শকসকল এয়া আছিলে দীক্ষাৰ সম্পৰ্কে একেবাৰে থুলমূল আভাস সবিশেষ জানিবৰ বাবে আপোনালোকে ৱেবছাইটৰ সহায় ল'ব পাৰে আৰু যদিহে কিবা জানিব বিচাৰে তেন্তে তলৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ